মোৰ প্ৰথম কথা হৈছে নাটকটো আগে কাৰিকৰী দেখুৱাবলৈ নাটকে ক'ৰবাত কিবা এটা ডিমাণ্ড দিছে সেইটো কথা এতিয়া তাত লগা হয় কিন্তু মূলতঃ আমাৰ নাটকত এটা ভাল ষ্টৰি লাগিব আৰু নাটকত যিটো আমাৰ দলগত পাৰফৰ্মেঞ্চ তেওঁলোকৰ এইটো যে আৰ্টিষ্ট নিজৰ নিজৰ চৰিত্ৰবিলাক সুন্দৰকৈ ফুটাই তুলিব পাৰিলে নাটকখন ভাল হয় যদি কাহিনীটো ভাল হয় গ্ৰহণযোগ্য হয় অডিয়েন্সেও যদি ভাল পায় এতিয়া হয় কি কেতিয়াবা দেখা যায় ডাইৰেকশ্যনৰ অভাৱত বহুত টেলেণ্টেড আৰ্টিষ্টে নিজৰ টেলেণ্ট দেখুৱাবলৈ অপাৰগ হয় সেইকাৰণে আমাক এখন নাটক কৰিবৰ কাৰণে কিছু ৰিহাৰ্চেলত আমাক কিছু সময় আৰু আগৰ তুলনাত এতিয়া ৰিহাৰ্চেলৰ সময়বিলাকো বহুত এমাহত তিনিখন উলিয়াব লাগে এতিয়া আগৰ তুলনাত না আজিকালি বেছি আপুনি যিটো ক'লে কাৰিকৰী নিজৰ বাওঁ হাতখনেই যেতিয়া সোঁ হাতখন অপকৃত কৰে তেতিয়া ভাল লাগিছে আৰু ৰাইজে মোক সঁহাৰি জনোৱাৰ কাৰণে আকৌ ধন্যবাদ জনাইছোঁ।